খবৰ বন্ধু বান্ধৱীসকল ভালনে আপোনালোকৰ? যোৱাকালি মা ঘৰলৈ আহিলোঁ, আহি পেলাই একদম বৰষুণ আজি আমাৰ ইয়াত গোঁসাই উলিওৱা মেলাও আছে। তাৰপিছত ভণ্টিজনীৰ বিয়া জোৰোণো আহি পালেহি। মই একদম ওলাই যাব পৰা নাই, ধুনুজনী শুই আছে। এইফালে দেখিছেনে কিমান বৰষুণ, একদম বৰষুণৰ বতৰত ওলাবই পৰা নাই। যাম আৰু অলপ দেৰিকৈ, যিমান পাৰোঁ দেখাম, চাই থাকিব দেই। এইফালে আমি দুয়োজনী ওলাই কৰি ৰেডি। ধুনু এইফালে চোৱা, খাই দিয়া এইফালে। সেয়া আমি ওলাই কৰি ৰেডি হৈ আছোঁ, কিন্তু বৰষুণৰ কাৰণে ওলাই যাব পৰা নাই। ধুনুৰ হাঁহি খোৱাৰ পৰা উঠিছেহে তাই। আৰু এইফালে দেখিছেনে জোৰোণ পিন্ধাই কৰি হৈ গ'ল, মানে মই ইমানেই দেৰিকৈ আহিলোঁ, নাপালোঁহি আৰু দৰা ঘৰৰ মিঠাই চিঠাই ভগালে, সেয়া খালোঁ আৰু আহি নাপালোঁহি একো। আৰু এইফালে কইনা ওলাইছে সমাজত সেৱা কৰিবলৈ। এয়া ভকতসকলক সেৱা কৰিছে দৰা ঘৰৰ পৰা অহা। আজি ইয়াৰ পিছে জোৰোণ আছিলে, জোৰোণৰ দিনাখন এনেকৈ কিবা নিয়ম থাকে নহয়, কিবা কিবি সেয়া কৰি আছে আৰু ভকতসকলক সেৱা কৰা। আৰু বাকী এজন ভকত গ'ল খাবলৈ, তো এনেকৈ লাহে ধীৰে কৰি আছে কামবোৰ। আৰু এইফালে দৰা ঘৰৰ জোৰোণত অহা মানুহখিনিক খোৱাই বোৱাই হৈ গ'ল। এতিয়া আমি ঘৰৰ পৰিয়ালৰ মানুহখিনিয়ে খাই আছোঁ। এইফালে আমাৰ ধুনু উঠি লৈছে একদম চকীত, তাইও খাই আছে আৰু। আৰু এইফালে সকলো ৰৈ আছে গোঁসাই উলিওৱা, মানে গোঁসাইক ঘূৰাই কৰি আনিছে আৰু এইয়া গোঁসাই আহি আছে। তাকে আপোনালোকক অলপ অলপ দেখাই দিওঁ বোলো। এইয়া দেখিছেনে আহি আছে। আৰু আমাৰ ইয়াতে এটা মানে জনবিশ্বাস আছে কি গোঁসাইৰ তলদি মানে পাৰ হ'লে সৰকিলে বেমাৰ আজাৰ নহয়। সেইকাৰণে সকলো ডাঙৰ সৰু কেঁচুৱা মেচুৱা সকলোবোৰকে এনেকৈ গোঁসাইৰ তলদি পাৰ কৰা হয়। সকলোৰে এটা বিশ্বাস থাকে নহয় জানো, বিশ্বাসে মিলাই হৈ। তাকে আমাৰ ধুনুকো লৈ গ'ল, বা এজনীয়ে তাইকো সৰকাই আনিলে, কয় আৰু বেমাৰ আজাৰ নহয় বুলি। সেয়া এয়া দেখিছেনে সকলোৱে সমূহীয়াকৈ সেৱা লৈছে গোঁসাই থোৱাৰ পিছত। আৰু এয়া সকলোৱে অলপ ফূৰ্তি কৰি নাচিছে আৰু দেখাই দিলোঁ তাকে আপোনালোকৰ আগত, চাই থাকক। আৰু এইফালে এয়া দেখিছেনে আৰতীসকলে পানী তুলিবলৈ গৈছে। এয়া আজি হৈছে বিয়াৰ দিনাখন আৰু এইফালে এয়া পানী তুলি আহিলে। এয়া সকলোৱে একদম নাচা নাচি কৰি আছে আৰু এইফালে এয়া কইনা নোৱাবৰ কাৰণে উলিয়াই আনিছে। এইফালে মাক, এইফালে বৰমাক, এয়া আৰু কইনা নোওৱা নিয়মখিনি কৰিছে। তাকে অলপ অলপকৈ দেখাই দিছোঁ আপোনালোকক।
এইফালে এতিয়া কইনাক সমাজত সেৱা কৰাই পেলাই গা ধুৱাবলৈ নিব আৰু আমি আহিলোঁ ঘৰলৈ ওলাই কৰি যাম আৰু এতিয়া আমি আহি আছোঁ বিয়া খাবলৈ। এতিয়া ওচৰতে বিয়া, এফালে বা, এইফালে আমাৰ ভণ্টি। মোক একদম মেকআপ কৰি ধুনীয়া কৰি দিলে ভণ্টিয়ে। আপোনালোকক লাগিলে কণ্টেক্ট ডেছক্ৰিপশ্যনত দি থ'ম কণ্টেক্ট নাম্বাৰ। আৰু এইফালে কইনা গা পা ধুৱাই কৰি হৈ গ'ল। এইফালে মেকআপ কৰি আছে আৰু তাকে অলপ দেখাই আছোঁ, ভালকৈ দেখাব পৰাই নাই। ইফালে গৈছোঁ সিফালে গৈছোঁ, কাম কৰি শান্তিয়ে পোৱা নাই আৰু। আৰু এইফালে দৰা আহি পাবৰে হ'লহি, এইকাৰণে এয়া হোমপুৰা জেগাখিনি ঠিক ঠাক কৰি লৈছে আৰু এইফালে আমাৰ কইনা একদম দৰা আহিব বাট চাই গোটেইজনী হামিয়ে হিকটিয়ে থাকিবই পৰা নাই। এইফালে দৰা গাড়ী আহি পাই গ'লহি, দেখিছেনে উৎপাত, দৰা ঘৰ কইনা ঘৰ চাউল মাৰি একদম চকুৱে টকুৱে পৰিছে আৰু অৱস্থা নাই।
আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বৰ দুখ লাগে ছোৱালী মানুহৰ জীৱনটো যে এনেকুৱা এখন ঘৰত ডাঙৰ হৈ আকৌ আন এখন ঘৰলৈ ওলাই যাব লাগে। যি কি নহওক বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।